ৰূপাঞ্জলি ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আজি মই বনাব লৈছোঁ জহা চাউলৰ পায়স। জহা চাউলখিনি মই পানীত তিয়াই থৈ দি কিনে এতিয়া মই ভালদৰে ধুই ল'ম। আৰু মই নাৰিকল লৈছোঁ। নাৰিকলখিনি মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এইখিনি এতিয়া মই মিক্সি এটাত খুন্দি ল'ম। এতিয়া মই পায়স বনাবৰ বাবে ৰেডি কৰি লৈছোঁ। জহা চাউলখিনি মই ধুই ল'লোঁ আৰু এয়া নাৰিকল লৈছোঁ মই আৰু খিচমিচ লৈছোঁ আৰু তেজপাত লৈছোঁ। জহা চাউলখিনি মই অলপ গৰম পানীত সিজাই লৈছোঁ। এতিয়া মই গাখীৰ দিলোঁ। আৰু নাৰিকলখিনি দি দিছোঁ মই। আৰু মই চেনি দিলোঁ। আৰু মই খিচমিচ কেইটামান দি দিছোঁ। এয়া আমাৰ জহা চাউলৰ পায়স ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ আৰু। এতিয়া মই আহিছোঁ আমাৰ খেতি চাবলৈ। ডাঙৰ হৈছে, চাৰিওফালে খাব পৰা হৈছে আৰু। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন নতুন ভিডিঅ'লৈ। আজিলৈ ইমানে।